Welcome to Jonathan Can Montrose. নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকলৈ মই দশম মানৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনৰ দ্বিতীয় খণ্ড আগবঢ়াই দিবলৈ আহিছোঁ মই জনাৰ্দন আৰু তোমালোকে মোৰ যদি ভিডিঅ'বোৰ ভাল পাইছা তেনেহ'লে প্লিজ মোৰ ইউটিউব চেনেল জনাৰ্দনছ জ্ঞান মন্ত্ৰছ ছাবস্ক্ৰাইব কৰিবা ঠিক আছে এতিয়া আগতে আমি কিনো পঢ়িলোঁ তাক আমি চাওঁ কিছুমান তথ্য আমি আলোচনা কৰিছিলোঁ কিমানটা মৌল আছে আৱিষ্কৃত হোৱা প্ৰথম অৱস্থাত কিমান আছিলে মৌলবোৰৰ পৰ্যায়বৃত্ত তালিকা কিয়নো গঠন কৰা হয় তাৰ বিষয়ে আলোচনা কৰিছিলোঁ তাৰপিছত আমি মৌলৰ শ্ৰেণীবিভাজনৰ প্ৰয়াস কোনে কোনে কৰিছিল তেওঁলোকৰ বিষয়ে কিছু আলোচনা কৰিছিলোঁ ড'ভাৰনাৰ ট্ৰায়াড ইয়াৰ সুবিধা অসুবিধা ইহঁতৰ সীমাবদ্ধতা নিউলণ্ডৰ অষ্টসূত্ৰ ইনো কি বা ইয়াৰ মূল কথাবোৰ কি কি নিউলণ্ডৰ অষ্টসূত্ৰ সীমাবদ্ধতাসমূহ লগতে আমি মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ বিষয়ে আলোচনা কৰিছিলোঁ এইখিনিতে মোৰ কথা এটা ক'বলৈ থাকি গৈছিলে আমি যোনখন তালিকা মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা দেখাইছিলোঁ ইয়াত যোনটো চিত্ৰ দেখুওৱা হৈছিলে তাত মাত্ৰ 6টা পৰ্যায়হে আছিলে কিন্তু একচুৱেলি দীঘল মেণ্ডেলিভৰ পৰ্যায়বৃত্ত যোনখন তালিকা সেইখন মই দেখুওৱা হোৱা নাছিল তাত 7টা পৰ্যায় আছে আৰু বৰ্গ 8টা তোমালোকৰ তাৰ চিত্ৰটো মই দেখাইছোঁ এনেধৰণৰ হ'ব ইয়াত মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত 7টা পৰ্যায় আৰু 8টা বৰ্গ আছে তাৰপিছত মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ বিভিন্ন কথাসমূহ আমি চাইছিলোঁ ইয়াৰ মেণ্ডেলিভৰ পৰ্যায়বৃত্তৰ সীমাবদ্ধতাসমূহো আমি আলোচনা কৰিছিলোঁ তাৰপিছতে আমি চাইছিলোঁ আধুনিক পৰ্যায়বৃত্ত তালিকাৰ আধুনিক পৰ্যায়বৃত্ত সূত্ৰ আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাখনো আমি চাবলৈ যত্ন কৰিছিলোঁ এতিয়া আহোঁ আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ স্থান আমি আগতেই আলোচনা কৰি আহিছিলোঁ কি মৌলৰ ইলেক্ট্ৰনিক বিন্যাসৰ ওপৰত ভিত্তি কৰি পৰ্যায়বৃত্ত তালিকাত স্থান নিৰ্ধাৰণ কৰা হয় মৌলৰ ইলেক্ট্ৰনিক বিন্যাস যদি আমি লিখিব জানো তেতিয়াহ'লে আমি তাৰ দ্বাৰা পৰ্যায়বৃত্ত তালিকাৰ মৌলটোৰ স্থান নিৰ্ণয় কৰিব পাৰিম আৰু তোমালোকৰ যদি কিবা মৌলৰ ইলেক্ট্ৰনিক বিন্যাসৰ ওপৰত কিবা কনফিউজন আছে মোৰ ক্লাছ 9ৰ এটা ভিডিঅ' আছে পৰমাণুৰ গঠন আৰু অণু পৰমাণু এই পাঠ দুটা একেলগে মিলাই কেইবাটাও ভিডিঅ' গঠন কৰা হৈছিল সেইকেইটা তোমালোকে যদি চোৱা তেতিয়াহ'লে তাৰে এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকে ইলেক্ট্ৰনিক বিন্যাস কেনেধৰণে লিখা হয় তাৰ ওপৰত তোমালোকে এটা আভাস পাবা আৰু সেইটো বুজি পালে তোমালোকৰ মৌলৰ পৰ্যায়বৃত্ত তালিকাত স্থান নিৰ্ণয় কৰাত কোনো অসুবিধা নহয় সেইবাবে তোমালোকক অনুৰোধ কৰিছোঁ তোমালোকে ক্লাছ 9ৰ পাঠটোৰ যোনটো ভিডিঅ' আছে চাই ল'বা ঠিক আছে এতিয়া আমি আহোঁ মৌলৰ ইলেক্ট্ৰনিক বিন্যাসত থকা কক্ষপথৰ সংখ্যাৰ দ্বাৰা পৰ্যায় নিৰ্ণয় কৰা হয় আমি ইলেক্ট্ৰনিক বিন্যাস যদি লিখিব জানো তেতিয়াহ'লে ইলেক্ট্ৰনিক বিন্যাসত কক্ষপথৰ সংখ্যাটো আমি নিশ্চয় উলিয়াব জানো আমি আৰু সেই সংখ্যাৰ দ্বাৰা আমি পৰ্যায়টো তাৰ নিৰ্ণয় কৰিব পাৰিম মানে যিমানটা কক্ষপথ থাকিব পৰ্যায় সংখ্যাটো সিমানেই হ'ব নেক্সট মৌলৰ ইলেক্ট্ৰনিক বিন্যাসত থকা যোজক ইলেক্ট্ৰনৰ সংখ্যাৰ দ্বাৰা বৰ্গ নিৰ্ণয় কৰা হয় যোজক কক্ষপথত যিমানটা ইলেক্ট্ৰন থাকিব আৰু সেইটোৰ দ্বাৰা আমাৰ বৰ্গটো নিৰ্ণয় কৰা হয় তাৰ আমি যদি উদাহৰণ চাওঁ আমি ভালদৰে বুজি পাম এইখিনিতে তোমালোকক কথা এটা কৈ ল'ব লাগিব কাৰণ আমি এই পাঠটোত যিহেতু দশম মানৰ বাবেহে আমি প্ৰস্তুত কৰিছোঁ সেইবাবে আমি ইয়াত আধুনিক পৰ্যায়বৃত্ত তালিকাৰ পিছৰ যিখিনি মৌল আছে তাৰ স্থান নিৰ্ণয় কৰাৰ নিয়মটো অকণমান বেলেগ মানে ইলেক্ট্ৰনিক বিন্যাসৰ ওপৰতো নিয়মটো আমাৰ বেলেগ হৈ যাব সেইটো যদি আমি উলিয়াবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি পৰমাণু ইলেক্ট্ৰনিক বিন্যাসৰ এটা নতুন তথ্য আমি জানিব লাগিব মুখ্য কোৱাণ্টাম সংখ্যা বা এজিমুথেল কোৱাণ্টাম সংখ্যা যাক SPDF আদি অৰবিটেলৰ দ্বাৰা চিহ্নিত কৰা হয় আৰু সেইবোৰ বিষয়ে জানিলে আমি পিছৰ মৌলখিনিৰ বিষয়ে আমি পৰ্যায়বৃত্ত তালিকাৰ স্থান কেনেধৰণে নিৰ্ণয় কৰা হয় তাক আমি ভালদৰে ব্যাখ্যা কৰিব পাৰিম এতিয়া আমি যোনটো
নিয়ম শিকাম এই পাঠটোত তাৰ দ্বাৰা তোমালোকে তৃতীয় আৰু চতুৰ্থ পৰ্যায়লৈকেহে তোমালোকে চতুৰ্থ পৰ্যায় মানে কেলছিয়াম স্কেন্ডিয়াম এইকেইটালৈকেহে তোমালোকে মৌলটোৰ স্থান নিৰ্ণয় কৰিবলৈ পাৰিবা তাৰ পিছৰখিনি ক্ষেত্ৰত নিয়ম অলপ বেলেগ হৈ যাব তাৰ বাবে তোমালোকে ইলেক্ট্ৰনীয় বিন্যাসৰ নতুন যিকেইটা নিয়ম আছে আগবাও নীতি পাউলিৰ নিষেধ নীতি সুন্দৰ সৰ্বাধিক বহুলতা নীতি সেইকেইটা তোমালোকে জানিব লাগিব সেইবোৰ তোমালোকে ওপৰৰ ক্লাছত পাবা সেইকাৰণে ক্লাছ 10ৰ কাৰণে মই ইমানখিনি এই পাঠটোত আলোচনা কৰিছোঁ আৰু তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহ'লে মই আৰু এটা নতুন ভিডিঅ' বনাম যাৰ জৰিয়তে তোমালোকৰ সেই কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু যিটো তোমালোকৰ যদি পিছত সায়েন্সত পঢ়া তেতিয়াহ'লে একাদশ বা দ্বাদশ শ্ৰেণীত তোমালোকৰ লাগিব ঠিক আছে এতিয়া আমি তাৰ উদাহৰণৰ সহায়ত ব্যাখ্যা কৰিবলৈ আমি যত্ন কৰোঁ উদাহৰণস্বৰূপে বি মানে হ'ল বেৰিলিয়াম আৰু ইয়াৰ পৰমাণু ক্ৰমাংক 4 তেনেহ'লে আমাৰ বৰবেৰী নিয়ম মতে বি ইৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,2 অৰ্থাৎ প্ৰথম কক্ষপথত দুটা ইলেক্ট্ৰন থাকিব আৰু দ্বিতীয় কক্ষপথত দুটা ইলেক্ট্ৰন থাকিব ইয়াত যিহেতু কক্ষপথ দুটা আছে প্ৰথম আৰু দ্বিতীয় দুটা কক্ষপথ থকাৰ বাবে বি ইৰ পৰ্যায়বৃত্ত তালিকাত স্থান হ'ব পৰ্যায়ৰ ক্ষেত্ৰত হ'ব 2 মানে 2 নম্বৰ পৰ্যায়ত থাকিব আকৌ বৰ্গটো হ'ব আমাৰ যিহেতু যোজক ইলেক্ট্ৰন সংখ্যা 2 তেতিয়াহ'লে সেইটো হ'ব 2 নিশ্চয় বুজি পাইছা ইয়াত আমাৰ যদি যোজক ইলেক্ট্ৰন যোনটো হয় সেইটো হ'ব তাৰ বৰ্গটোৰ সংখ্যা কিন্তু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্ষেত্ৰত আমি আৰু এটা নিয়ম আমি জানিব লাগিব হেতু আমি পিছত আলোচনা কৰি আছো নাইট্ৰজেনৰ পৰমাণু ক্ৰমাংক 7 নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,5 মানে প্ৰথম কক্ষপথত দুটা আৰু দ্বিতীয় কক্ষপথত 5টা ইলেক্ট্ৰন থাকিব সেইবাবে নাইট্ৰজেনৰ পৰ্যায়বৃত্ত তালিকাত স্থান হ'ব পৰ্যায় হ'ব 2 কাৰণ ইয়াত আমাৰ দুটা কক্ষপথ আছিল সেইকাৰণে পৰ্যায় হ'ব 2 আৰু বৰ্গ হ'ব আমাৰ অকমান আগতে কৈছিলো দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্ষেত্ৰত আমি কি কৰিম যোনটো যোজক ইলেক্ট্ৰন হ'ব 2তকৈ যদি সেই যোজক ইলেক্ট্ৰন সংখ্যাটো ডাঙৰ হৈ যায় তেতিয়াহ'লে তাৰ লগত আমি 10 এটা যোগ কৰিম তেতিয়াহ'লে আমাৰ বৰ্গ হ'ব আমাৰ যোজক ইলেক্ট্ৰন আছিল 5 তাৰ লগত আমি 10টো যোগ কৰিলো 5 + 10 = 15 তাহলে বৰ্গ সংখ্যাটো হ'ব 15 তাৰমানে নাইট্ৰজেন আমাৰ দ্বিতীয় পৰ্যায়ৰ 15 নং বৰ্গত থাকিব নিশ্চয় বুজি পাইছা দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্ষেত্ৰত আমি 2তকৈ যদি যোজক ইলেক্ট্ৰন সংখ্যাটো বেছি হৈ যায় তেতিয়াহ'লে আমি তাৰ লগত 10 এটা যোগ ঠিক আছে এতিয়া আহো আমাৰ এলুমিনিয়ামৰ পৰমাণু ক্ৰমাংক 13 তেনেহ'লে বৰবেৰী নিয়ম মতে এলুমিনিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,8,3 অৰ্থাৎ প্ৰথম কক্ষপথত দুটা 2 নম্বৰ কক্ষপথত 8টা আৰু তৃতীয় কক্ষপথত 3টা ইলেক্ট্ৰন থাকিব সেইবাবে এলুমিনিয়ামৰ পৰ্যায়বৃত্ত তালিকাত স্থান হ'ব পৰ্যায় 3 কাৰণ ইয়াত 3টা কক্ষপথ আছে সেইবাবে পৰ্যায় হ'ব 3 আৰু বৰ্গ হ'ব আমাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 3 আছিল তেনেহ'লে যোজক ইলেক্ট্ৰনৰ সংখ্যা 3 থাকিলে আমি দ্বিতীয় আৰু তৃতীয় বৰ্গৰ ক্ষেত্ৰত আমি পৰ্যায়ৰ ক্ষেত্ৰত আমি কি কৰিম বুলি কৈছিলো আমি দ্বিতীয় আৰু পৰ্যায়ৰ ক্ষেত্ৰত যোজক ইলেক্ট্ৰন সংখ্যা যদি 2তকৈ বেছি থাকে ইয়াত যেহেতু 3 আছে 3 লগত আমি 10 যোগ কৰিম 3 + 10 = 13 মানে অৰ্থাৎ এলুমিনিয়ামৰ পৰ্যায়বৃত্ত তালিকাত স্থান হ'ব 3 নম্বৰ পৰ্যায় আৰু 13 নম্বৰ বৰ্গ নিশ্চয় বুজি পাইছা আৰু আমি উদাহৰণ চাওঁ পটেছিয়ামৰ পৰমাণু ক্ৰমাংক 19 তেনেহ'লে পটেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,8,8,1 অৰ্থাৎ প্ৰথম কক্ষপথত দুটা দ্বিতীয় কক্ষপথত 8টা তৃতীয় কক্ষপথত 8টা আৰু চতুৰ্থ কক্ষপথত এটা ইলেক্ট্ৰন থাকিব তেনেহ'লে পটেছিয়ামৰ পৰ্যায়বৃত্ত তালিকাত স্থান হ'ব পৰ্যায় 4 কাৰণ ইয়াত 4টা কক্ষপথ আছে সেইকাৰণে পৰ্যায়টো হ'ব 4 আৰু বৰ্গটো হ'ব 1 কাৰণ ইয়াৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ল 1 সেইবাবে পটেছিয়াম পৰ্যায়বৃত্ত তালিকাৰ 4 নম্বৰ পৰ্যায় আৰু 1 নম্বৰ বৰ্গত থাকিব নিশ্চয় বুজি পাইছা এনেধৰণে তোমালোকে পটেছিয়াম কেলছিয়াম স্কেন্ডিয়াম এনেধৰণে কেইটামান মূললৈকে তোমালোকে পৰ্যায়বৃত্ত তালিকাত স্থান নিৰ্ণয় কৰিব পাৰিবা ইয়াৰ পিছৰখিনিৰ বাবে তোমালোকে মই আগতে কৈছোঁ মুখ্য কোৱাণ্টাম সংখ্যা আৰু এজিমুথেল কোৱাণ্টাম সংখ্যাৰ বিষয়ে জানিব লাগিব লগতে আমি আগবাও নীতি পাউলিৰ নিষেধ নীতি সুন্দৰ সৰ্বাধিক বহুলতা নীতি আদি ইলেক্ট্ৰনীয় বিন্যাস লিখাৰ নিয়ম কেইটামানো আমি জানিব লাগিব তেনেহ'লে আমি তাৰ পিছৰখিনি মূলৰ কাৰণে পৰ্যায়বৃত্ত স্থান নিৰ্ণয় কৰিব পাৰিম ঠিক আছে এতিয়া আহোঁ আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তন আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ ধৰ্ম আমাৰ বিভিন্ন ধৰণৰ মৌল ধৰ্ম আছে তাৰ ভিতৰত কিন্তু আমাৰ পাঠৰ মতে আমি 3বিধ ধৰ্মহে আমি আলোচনা কৰিম নাম্বাৰ 1 যোজ্যতা
নাম্বাৰ 2 পাৰমাণৱিক আকাৰ আৰু নাম্বাৰ 3 ধাতৱ আৰু অধাতৱ ধৰ্ম তাৰ বাহিৰেও আমাৰ পৰ্যায়বৃত্ত তালিকাত মৌল ধৰ্মৰ পৰিৱৰ্তন আৰু বিভিন্ন ধৰণৰ আছে যিবোৰ আমি ওপৰৰ ক্লাছত পাম আমি ইয়াত এই তিনিবিধৰ বিষয়ে আলোচনা ঠিক আছে প্ৰথমতে আহো যোজ্যতা মৌল এটাৰ যোজ্যতা পৰমাণুটোৰ বহিৰতম কক্ষত থকা যোজক ইলেক্ট্ৰনে নিৰ্ণয় কৰে প্ৰথমতে আমি যোজ্যতা কাক কয় আমি বুজি লওঁ মৌল এটা সুস্থিৰ অৱস্থা লাভ কৰিবলৈ যিমানটা ইলেক্ট্ৰন ত্যাগ কৰে বা গ্ৰহণ কৰে বা ভাগ বতৰা কৰে তাকে যোজ্যতা বোলা হয় আৰু এই যোজ্যতাটো মৌলটোৰ বহিৰতম কক্ষত থকা যোজক ইলেক্ট্ৰনে নিৰ্ণয় কৰে আৰু তোমালোকে যোজ্যতাৰ ওপৰত যদি কিবা কনফিউজন থাকে তেনেহ'লে মোৰ ক্লাছ 9ৰ ভিডিঅ'কেইটা চাই ল'বা অনুপৰমাণু আৰু পৰমাণু গঠনৰ ওপৰত সেই ভিডিঅ'কেইটা তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ কৰি দিব ঠিক আছে এতিয়া আমাৰ কি হয় চাওঁ একে বৰ্গত থকা মৌলসমূহৰ যোজ্যতা একে হয় যদি কোনো এটা মৌলৰ আমি এইটো বৰ্গবোৰ নিৰ্ণয় কৰিবলৈ শিকিবলৈ যদি একে বৰ্গ হয় তেনেহ'লে তেনে মৌলবোৰৰ যোজ্যতা একে হ'ব মানে বৰ্গৰ যোজ্যতা আমাৰ পৰিৱৰ্তন নহয় এটা নিৰ্দিষ্ট বৰ্গৰ মৌলসমূহৰ যোজ্যতা একে হয় আৰু পৰ্যায় ক্ষেত্ৰত আমাৰ কি হ'ব পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যোজক ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি হয় যোজক ইলেক্ট্ৰন যোনটো আছে সেইটো বৃদ্ধি হৈ যায় আমি জানোৱেই প্ৰথমতে 1 2 3 এনেকৈ গৈ পেলাই আমাৰ যোজক ইলেক্ট্ৰনসমূহ বৃদ্ধি হৈ গৈ থাকে আৰু সেইভাবে আমি তাৰ পৰা আমি যোজ্যতা উলিয়াবলৈ শিকিছিলোঁ আৰু তেতিয়া দেখিম কি আমি যোজ্যতাবোৰ সেইভাবে প্ৰথমতে বাঢ়ি যাব বাওঁফালৰ পৰা সোঁফালে যেতিয়া যাব প্ৰথমতে বাঢ়ি যাব কিন্তু পিছত আকৌ কমিবলৈ আৰম্ভ কৰিব আৰু কমি 18তম বৰ্গত শূন্য হৈ গৈ এতিয়া যদি আমি উদাহৰণ হিচাপে চাওঁ এটা আমি পৰ্যায় ধৰিলোঁ 2 নম্বৰ পৰ্যায়টোকে ধৰিলোঁ তাত কি মৌল আছে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন তেতিয়াহ'লে লিথিয়ামৰ যোজ্যতা হ'ব 1 বেৰিলিয়ামৰ 2 বৰণৰ 3 কাৰ্বনৰ 4 নাইট্ৰজেনৰ আমাৰ কি হ'ব লাগিছিলে আমাৰ যোজক ইলেক্ট্ৰন 5 হ'ব কিন্তু আমাৰ যোজ্যতাটো কমি আহিব কাৰ্বনৰ আমাৰ 4 হ'ল নাইট্ৰজেনত আমাৰ হ'ব 3 অক্সিজেনত 2 ফ্ল'ৰিনত 1 আৰু নিয়ন মানে আমাৰ 18তম বৰ্গ তাত নিয়নত আমাৰ যোজ্যতাটো শূন্য হ'ব নিশ্চয় বুজি পাইছা এনেধৰণে যেতিয়া আমাৰ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফালৈ যোজক ইলেক্ট্ৰন সংখ্যাটো ক্ৰমান্বয়ে বাঢ়ি যাব কিন্তু যোজ্যতাটো প্ৰথমতে বাঢ়ি গৈ পুনৰ 18তম বৰ্গত শূন্য হৈ গৈ নিশ্চয় বুজি পাইছা এতিয়া আহোঁ আমাৰ পাৰমাণৱিক আকাৰ পৰমাণুটাৰ আকাৰ পৰমাণু এটাৰ ব্যাসাৰ্ধক সূচায় পৰমাণু এটাৰ যোনটো ব্যাসাৰ্ধ হ'ব সেইটো হ'ব তাৰ পাৰমাণৱিক আকাৰ পৰমাণু এটাৰ কেন্দ্ৰ আৰু বহিৰতম কক্ষপথটোৰ মাজৰ দূৰত্বক পাৰমাণৱিক আকাৰ হিচাপে গণ্য কৰা হয় পৰমাণু এটাৰ যোনটো কেন্দ্ৰ হ'ব আৰু তাৰ যোনটো বহিৰতম কক্ষপথৰ যোনটো মাজৰ যোনটো দূৰত্ব হ'ব হেতুক আমি পাৰমাণৱিক ব্যাসাৰ্ধ বুলি ক'ব পাৰিম বা পাৰমাণৱিক আকাৰ হিচাপে আমি গণ্য কৰিব পাৰিম এতিয়া বৰ্গৰ পৰ্যায়ত কেনেধৰণে পৰিৱৰ্তন হয় চাওঁ বৰ্গ এটাত ওপৰৰ পৰা তললৈ পাৰমাণৱিক আকাৰ বৃদ্ধি হয় বৰ্গ এটা যদি আমি চাওঁ ওপৰৰ পৰা তললৈ পাৰমাণৱিক আকাৰ বৃদ্ধি হয় আমাৰ আকাৰ বুলি থাকিলে আকাৰ হ'ব লাগিছিলে স্পেলিংটো পাৰমাণৱিক আকাৰ বৃদ্ধি হয় এতিয়া এটা যদি আমি বৰ্গ চাওঁ প্ৰথম বৰ্গটোকে ধৰিলোঁ হাইড্ৰজেন আছে লিথিয়াম আছে সোডিয়াম আছে পটাছিয়াম আছে ৰুবিডিয়াম আছে এনেকৈ আমাৰ এইবোৰ মৌল আছে তেনেহ'লে তাৰ ওপৰৰ পৰা তললৈ তাৰমানে হাইড্ৰজেনতকৈ লিথিয়ামৰ আকাৰটো ডাঙৰ হ'ব লিথিয়ামতকৈ সোডিয়ামৰ আকাৰটো ডাঙৰ হ'ব সোডিয়ামতকৈ পটাছিয়ামৰ আকাৰটো ডাঙৰ হ'ব এনেধৰণে আমাৰ আকাৰটো ডাঙৰ হৈ গৈ থাকিব তাৰ কাৰণটো হ'ল যেতিয়া পৰ্যায় বাঢ়ি যায় তেতিয়াহ'লে তাৰ কক্ষপথৰ সংখ্যাও বাঢ়ি যায় এতিয়া হাইড্ৰজেনত আমাৰ এটা কক্ষপথ আছিলে কিন্তু লিথিয়ামত দুটা কক্ষপথ আছে সোডিয়ামত তিনিটা কক্ষপথ আছে পটাছিয়ামত চাৰিটা কক্ষপথ আছে সেইকাৰণে কক্ষপথৰ সংখ্যাটো বাঢ়ি যোৱাৰ কাৰণে পৰমাণুটোৰ আকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ি যায় নিশ্চয় বুজি পাইছা
এতিয়া আহোঁ আমাৰ পৰ্যায়। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে কমি যায়। পৰ্যায় এটাত কি হয়, বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে কমি যায়। এতিয়া যদি এটা আমি পৰ্যায় চাওঁ, আমাৰ দ্বিতীয় পৰ্যায়টোকে চাইছোঁ, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন, এইকেইটা মৌল আছে। ইয়াত কি হ'ব, লিথিয়ামতকৈ বেৰিলিয়ামটো সৰু হ'ব, বেৰিলিয়ামতকৈ বৰণটো সৰু হ'ব, বৰণতকৈ কাৰ্বনটো সৰু হ'ব, কাৰ্বনতকৈ নাইট্ৰজেনটো সৰু হ'ব, নাইট্ৰজেনতকৈ অক্সিজেন সৰু হ'ব, অক্সিজেনতকৈ ফ্ল'ৰিন সৰু হ'ব, আৰু তাতকৈ নিয়ন। ইয়াৰ কাৰণটো হ'ল, যেতিয়া ইহঁতৰ কক্ষপথৰ সংখ্যাটো একেই থাকে, কিন্তু যেতিয়া পৰমাণুতাৰ পৰমাণু ক্ৰমাংক বাঢ়ি যাব, তেতিয়া নিউক্লিয় আধানৰ মানটো বাঢ়ি যাব। আৰু নিউক্লিয় আধানৰ মান বাঢ়ি যোৱাৰ কাৰণে ইহঁতে বহিঃকক্ষপথৰ ইলেক্ট্ৰনবোৰক বেছি জোৰেৰে আকৰ্ষণ কৰিব, আৰু ফলস্বৰূপে পৰমাণুটোৰ গঠন মানে পৰমাণুটোৰ আকাৰ সৰু হৈ আহিব। নিশ্চয় বুজি পাইছা? সেইকাৰণে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে কমি যায়। এতিয়া আহোঁ আমাৰ ধাতৱ আৰু অধাতৱ ধৰ্ম। আমি ধাতু আৰু অধাতু ধৰ্মসমূহ জানিছিলোঁ। ধাতুৱে ইলেক্ট্ৰন ত্যাগ কৰিবলৈ বিচাৰে, অৰ্থাৎ ইহঁত বিদ্যুৎ ধনাত্মক, মানে ইলেক্ট্ৰপজিটিভ বুলি ক'ব। আৰু অধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰিব বিচাৰে, অৰ্থাৎ ইহঁত বিদ্যুৎ ঋণাত্মক। ধাতুবোৰে কি কৰিব, আমাৰ ইলেক্ট্ৰন ত্যাগ কৰিবলৈ বিচাৰিব, আৰু অধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰিব বিচাৰিব। সেইকেইটা হ'ল আমাৰ ধাতু আৰু অধাতুৰ ধৰ্ম। এতিয়া আমাৰ পৰ্যায়বৃত্ত তালিকাত ইহঁতৰ ধৰ্মসমূহ কেনেকৈ পৰিৱৰ্তন হয় আমি চাওঁ। বৰ্গ এটাত ওপৰৰ পৰা তললৈ ধাতৱ ধৰ্ম বৃদ্ধি হয়, কিন্তু অধাতৱ ধৰ্ম কমি যায়। এতিয়া উদাহৰণস্বৰূপে যদি আমি চাওঁ, এটা বৰ্গ ধৰিল, দ্বিতীয় বৰ্গটো বেৰিলিয়াম আছে, মেগনেছিয়াম আছে, কেলছিয়াম আছে, ষ্ট্ৰণ্টিয়াম আছে, এনেকৈ আছে। তেনেহ'লে ইয়াত বেৰিলিয়ামতকৈ মেগনেছিয়ামৰ ধাতৱ ধৰ্মটো বাঢ়ি যাব, মেগনেছিয়ামতকৈ কেলছিয়ামৰ ধাতৱ ধৰ্ম বাঢ়িব, কেলছিয়ামতকৈ ষ্ট্ৰণ্টিয়ামৰ ধাতৱ ধৰ্ম বাঢ়িব। এনেধৰণেৰে বৰ্গ এটাত ওপৰৰ পৰা তললৈ ধাতৱ ধৰ্ম বৃদ্ধি হয়। আকৌ আমি অধাতৱ ধৰ্মৰ ক্ষেত্ৰত চাওঁ। আমি অধাতুৰ এটা বৰ্গ চাওঁ। ইয়াত আমাৰ ওপৰৰ পৰা তললৈ অধাতৱ ধৰ্মটো কমি যায়। এতিয়া আমি 17 নম্বৰ বৰ্গটো চালোঁ। কি কি মৌল আছে আমাৰ? ফ্ল'ৰিন আছে, ক্ল'ৰিন আছে, ব্ৰমিন আছে, আয়ডিন আছে, হয়নে? তেনেহ'লে 17 নম্বৰ বৰ্গত আমাৰ কি পাইছিলোঁ, যে অধাতৱ ধৰ্ম কমি যায়। তেতিয়াহ'লে আমাৰ অধাতৱ ধৰ্মৰ ক্ষেত্ৰত ফ্ল'ৰিনৰ অধাতৱ ধৰ্ম আটাইতকৈ বেছি হ'ব, তাতকৈ ক্ল'ৰিনৰ অধাতৱ ধৰ্ম কম হ'ব, ক্ল'ৰিনতকৈ ব্ৰমিনৰ কম হ'ব, ব্ৰমিনতকৈ আয়ডিনৰ কম হ'ব। এনেধৰণেৰে বৰ্গ এটাত ওপৰৰ পৰা তললৈ অধাতৱ ধৰ্ম কমি যায়। নিশ্চয় বুজি পাইছা? এতিয়া আহোঁ আমাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱ ধৰ্ম ক্ৰমান্বয়ে কমি যায়, কিন্তু অধাতৱ ধৰ্ম বৃদ্ধি হয়। এতিয়া যদি আমি এটা পৰ্যায় চাওঁ, 3 নম্বৰ পৰ্যায়টো চাওঁ, ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন, ফছফৰাছ, ছালফাৰ, ক্ল'ৰিন, আৰ্গন। ইয়াত কি হ'ব, আমাৰ ছ'ডিয়ামতকৈ মেগনেছিয়ামৰ ধাতৱ ধৰ্মটো কমি আহিব, ছ'ডিয়ামতকৈ মেগনেছিয়ামৰ কমিলে, মেগনেছিয়ামতকৈ এলুমিনিয়ামৰ কৰিলে। আৰু কমি যেতিয়া চিলিকন পালে, চিলিকনৰ ধাতৱ অধাতৱ ধৰ্ম দুয়োটা প্ৰায় সমান দেখায়, আৰু সেইবাবে ইয়াক ধাতুকল্প বুলি কোৱা হয়। চিলিকনটো হ'ল এটা ধাতুকল্প। তাৰ পাছত যেতিয়া আমাৰ ফছফৰাছ পালেগৈ, ই অধাতু হৈ গ'ল, আৰু ফছফৰাছৰ পৰা যেতিয়া ছালফাৰ পালে, অধাতৱ ধৰ্মটো আৰু বাঢ়িলে, ছালফাৰতকৈ ক্ল'ৰিনৰ অধাতৱ ধৰ্মটো আৰু বাঢ়িলে। এনেধৰণেৰে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱ ধৰ্ম ক্ৰমান্বয়ে কমি যায়, কিন্তু অধাতৱ ধৰ্ম বৃদ্ধি হয়। মানে পৰ্যায় এটাত যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ গৈ থাকিব, ইহঁতে ইলেক্ট্ৰন যোনটো এৰাৰ টেণ্ডেঞ্চি সেইটো কমি আহিব, আৰু ইলেক্ট্ৰন লোৱাৰ যোনটো টেণ্ডেঞ্চি সেইটো বাঢ়ি আহিব। সেইবাবে ধাতৱ ধৰ্ম ক্ৰমান্বয়ে কমি যায়, কিন্তু অধাতৱ ধৰ্ম বৃদ্ধি হয়। নিশ্চয় বুজি পাইছা? এতিয়া আমি এটা অতিৰিক্ত তথ্য চাওঁ। চিজিয়াম হ'ল
আটাইতকৈ বেছি বিদ্যুৎ ধনাত্মক মৌল, যাক ইলেক্ট্ৰপজিটিভ মৌল বুলি ক'ব। চিজিএমে হৈছে আটাইতকৈ বেছি বিদ্যুৎ ধনাত্মক মৌল। আমাৰ পৰ্যায়বৃত্ত তালিকাখন যদি চাওঁ, আমাৰ নিয়মমতে আমাৰ ফ্ৰেঞ্চিয়াম হ'ব লাগিছিলে আমাৰ আটাইতকৈ বেছি বিদ্যুৎ ধনাত্মক মৌল, কাৰণ আমাৰ ধাতৱ ধৰ্মবোৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ি আহে, কিন্তু ফ্ৰেঞ্চিয়ামটো সুস্থিৰ পৰমাণু নহয়। সেইবাবে ইয়াৰ অস্থিৰতাৰ বাবে চিজিয়ামকে আটাইতকৈ বেছি বিদ্যুৎ ধনাত্মক মৌল বুলি ধৰা হয়। আকৌ ফ্ল'ৰিন হ'ল আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক বা ইলেক্ট্ৰনিগেটিভ মৌল। এতিয়া পৰ্যায়বৃত্ত তালিকাখনত যদি চাওঁ, আমাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ অধাতৱ ধৰ্মবোৰ কমি আহে, হয়নে? তেনেহ'লে আমাৰ ফ্ল'ৰিনে আছে আমাৰ আটাইতকৈ 17 নম্বৰ বৰ্গৰ ওপৰৰ বৰ্গটো ওপৰৰ মৌল। তেনেহ'লে ফ্ল'ৰিনৰটোৱে হ'ব আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক বা ইলেক্ট্ৰনিগেটিভ মৌল। নিশ্চয় বুজি পাইছা? এতিয়া আমি পাঠৰ কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ যাওঁ। প্ৰশ্ন: এটা পৰমাণুৰ ইলেক্ট্ৰনিক বিন্যাস 2,8,7। প্ৰশ্ন দিছে, এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি? এতিয়া আমি চালোঁ, ইয়াত ইলেক্ট্ৰন কেইটা আছে? 2+8+7 মানে 17টা ইলেক্ট্ৰন আছে। আৰু আমি জানো কি ইলেক্ট্ৰন যিমান থাকিব তাত প্ৰটন সিমানেই থাকিব, আৰু প্ৰটনৰ সংখ্যাটোকে ক'ব পাৰমাণৱিক সংখ্যা। মানে ধনাত্মক বা ঋণাত্মক যদি আয়ন নহয়, প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যাটো সমান হ'ব। সেইবাবে ইয়াত যিহেতু 17টা ইলেক্ট্ৰন আছে, তেতিয়াহ'লে প্ৰটনৰ সংখ্যা হ'ব 17, আৰু সেইবাবে ইয়াৰ পাৰমাণৱিক সংখ্যা হ'ব 17। নিশ্চয় বুজি পাইছা? আৰু 17 নম্বৰ আমাৰ মৌলটো কি আছিলে? ক্লৰিন। বি নম্বৰ: তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? N ব্ৰেকেটত দিছে 7, F মানে ফ্ল'ৰিন ব্ৰেকেটত 9, P ব্ৰেকেটত 15, Aৰ ব্ৰেকেটত 18। মানে ব্ৰেকেটত দিয়াকেইটা হৈছে ইহঁতৰ ইলেক্ট্ৰনৰ সংখ্যা। তেনেহ'লে আমাৰ প্ৰতিটো মৌলৰে আমাৰ ইলেক্ট্ৰনিক বিন্যাস নিৰ্ণয় কৰি ল'ম। Nৰ আমাৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,5, ফ্ল'ৰিনৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,7, আৰু Pৰ মানে ফছফৰাছ ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,8,5, আৰু আৰ্গনৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,8,8। তেনেহ'লে ইয়াৰ যোনটো মৌল আছিলে আমাৰ 2,8,7, তাৰ যোজক ইলেক্ট্ৰনত আছে 7টা ইলেক্ট্ৰন, আৰু ফ্ল'ৰিনৰো যোজক ইলেক্ট্ৰনত আছে 7টা ইলেক্ট্ৰন। সেইবাবে দুয়োটা একে বৰ্গত থাকিব। সেইবাবে ফ্ল'ৰিন আৰু ক্লৰিন এহঁতৰ ৰাসায়নিক সাদৃশ্য থাকিব। উত্তৰটো সেইবাবে হ'ব F মানে ফ্ল'ৰিন, কাৰণ Fৰ ইলেক্ট্ৰনিক বিন্যাস 2,7 আৰু দুয়োটাৰে যোজক ইলেক্ট্ৰনৰ সংখ্যা একেবাবে একে বৰ্গত থাকিব। নিশ্চয় বুজি পাইছা? এতিয়া আহোঁ নেক্সট প্ৰশ্ন। পৰ্যায়বৃত্ত তালিকাত 3টা মৌল A, B আৰু C স্থানসমূহ তলত দেখুওৱা হৈছে। আমাৰ 16 নম্বৰ বৰ্গত আমাৰ B দেখাইছে, 17 নম্বৰ বৰ্গত A আৰু C দেখাইছে। এতিয়া এই তালিকাখনৰ পৰা আমাৰ তলৰ প্ৰশ্নবোৰ কৰিব লাগে। এতিয়া নাম্বাৰ A, মৌল A ধাতু নে অধাতু? এতিয়া যিহেতু আমাৰ 16 আৰু 17 বৰ্গৰ কথা কৈছে, আমাৰ 16 আৰু 17 বৰ্গত থকা মৌলবোৰ আমাৰ সাধাৰণতে আমাৰ অধাতু হয়। তেনেহ'লে আমাৰ A মৌলটো 17তম বৰ্গত আছে, তেতিয়াহ'লে ই হ'ব অধাতু। নেক্সট কুৱেশ্যন B, C মৌলটো A মৌলতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়? এতিয়া Aও অধাতু হয়, Cও অধাতু হয়। ইয়াত আমাৰ A আৰু C দুয়োটাই অধাতু হয়। তেতিয়াহ'লে আমাৰ একে বৰ্গত আমাৰ কি হয়? ওপৰৰ পৰা তললৈ অধাতু ধৰ্ম কমি আহে। তেতিয়াহ'লে Aটো যিহেতু Cতকৈ ওপৰত আছে, সেইবাবে আমাৰ উত্তৰটো হ'ব C মৌলটো কম সক্ৰিয় আৰু Aটো বেছি সক্ৰিয়। নেক্সট কুৱেশ্যন, C মৌলটো আকাৰত Bতকৈ ডাঙৰ নে সৰু? C আৰু B এই দুটা আমাৰ একে পৰ্যায়ত আছে, আৰু আমি জানো যে এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ পৰমাণুৰ আকাৰ সৰু হৈ আহে।
তেতিয়াহ'লে বিতকৈ চিটো নিশ্চয় সৰু হ'ব সেইবাবে আমাৰ চি মূলটো আকাৰত বিতকৈ ডাঙৰ হ'ব নিশ্চয় বুজি পাইছা নেক্সট কুৱেশ্যন মৌল এ কেনে ধৰণৰ আয়ন মানে কেটায়ন বা এনায়ন গঠন কৰিব এতিয়া আহো আমাৰ কেটায়ন বা এনায়ন মানে কি কেটায়ন মানে হ'ল ধনাত্মক আয়ন এনায়ন মানে হ'ল ঋণাত্মক আয়ন তেতিয়াহ'লে যেহেতু এ মৌলকেইটা হ'ল আমাৰ অধাতু সিহঁতে ইলেক্ট্ৰন গ্ৰহণ কৰিব সেইবাবে ইহঁতে এনায়ন গঠন কৰিব এতিয়া উত্তৰটো হ'ব এনায়ন নেক্সট প্ৰশ্ন আহোঁ আধুনিক পৰ্যায়বৃত্ত তালিকাত কেলছিয়াম যাৰ পাৰমাণৱিক সংখ্যা 20 12 19 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে এইকেইটা আমাক আৱৰি আছে এইকেইটাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলিব ইয়াৰ বাবে আমি প্ৰতিটো মৌলৰে ইলেক্ট্ৰনিক বিন্যাস নিৰ্ণয় কৰিব লাগিব এতিয়া আমি চাওঁ পাৰমাণৱিক সংখ্যা 20 হলে ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,8,8,2 আৰু পাৰমাণৱিক সংখ্যা 12 হলে ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,8,2 পাৰমাণৱিক সংখ্যা 19 হলে ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,8,8,1 পাৰমাণৱিক সংখ্যা 21 হলে ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,8,8,3 আৰু পাৰমাণৱিক সংখ্যা 38 হলে ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,8,18,8,2 এইকেইটা আমি বৰবেৰী নিয়মতে আমি উলিয়াই ল'ব পাৰিম এতিয়া আমি যদি চাওঁ মৌলকেইটা 20 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলটোৰ সৈতে যোজক ইলেক্ট্ৰন একে থকা মৌলকেইটা কোনকেইটা আছে পাৰমাণৱিক সংখ্যা 12 যাৰ যোজক ইলেক্ট্ৰন আছে 2 আৰু 38 যাৰ যোজক ইলেক্ট্ৰন সংখ্যা আছে 2 তেনেহ'লে এইকেইটা একে বৰ্গত থাকিব সেইবাবে আমাৰ উত্তৰটো হ'ব 12 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে কাৰণ ইহঁতৰ কেলছিয়ামৰ সৈতে যোজক ইলেক্ট্ৰনৰ সংখ্যা সমান আৰু ইহঁত পৰ্যায়বৃত্ত তালিকাত একে বৰ্গত আছে আৰু একে বৰ্গত থকা মৌলসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ মিলে এইখিনি আছিলে আজিলৈ ধন্যবাদ তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে লাইক কৰি ল'বা আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা মোৰ ইউটিউব চেনেলটো হ'ল জনাৰ্দনছ জ্ঞান মন্ত্ৰছ ধন্যবাদ